মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পিঠাৰ মেল কবিতাটিৰ বিষয়ে আলোচনা কৰোঁ আছোঁ। কবিতাটো উলিয়াই লওঁ। এতিয়া পিঠাৰ মেল কবিতাটিৰ বিষয়ে আজি আমি পঢ়িম। পাঠ নম্বৰ 4, পিঠাৰ মেল। ফাৰ্ষ্টতে আমি কি কৰোঁ, কবিতাটো এবাৰ ৰিডিং কৰি লওঁ, পঢ়ি লওঁ। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই। নেক্সট পেৰেগ্ৰাফলৈ আহোঁ। টপাটপ ৰসৰ গোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক হাই ক্ষীণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় কৱ তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবি অতুল চন্দ্ৰ হাজৰিকা। এই কবিতাটো লিখিছিল কোনে? অতুল চন্দ্ৰ হাজৰিকাদেৱে। ঠিক আছে, এতিয়া আমি প্ৰথমতে কি কৰিলোঁ যে এবাৰ পঢ়ি ল'লোঁ। ইয়াৰ পিছত আমাৰ হ'ব, ইয়াতে যিবিলাক টান টান শব্দ আছে, যিবিলাকৰ অৰ্থ তোমালোকে নজনা, সেইবিলাকৰ অৰ্থবিলাক উলিয়াই ল'বা। যেনেকৈ অকমানিহঁত, এইটো কি কৈছে, কিছুসংখ্যক সৰু সৰু ল'ৰা ছোৱালীৰ কথা কৈছে। ভৰালি মানে হ'ল ভঁৰাল ঘৰ, কোঠা মানে হ'ল কোঠা ৰুম। বিহু আমি জানোৱেই, উৰুকা মানে বিহুৰ আগদিনাখন ৰাতি। পাচি মানে খৰাহি। পিঠাবোৰ আমি জানোৱেই, আমাৰ ঘৰত বিভিন্ন উৎসৱ পাৰ্বণত পিঠা বনায়। চুঙা পিঠাই ঘপৰাই মানে তৎক্ষণাত। খোলা চাপৰীয়া বাই মানে হৈছে, খোলা চাপৰীয়া এবিধ পিঠা আছে, তেখেতক বাই বুলি সম্বোধন কৰিছে। দেশৰ কথা দহৰ কথা, দহৰ মানে বিভিন্নজনৰ কথা। টপাটপ মানে তৎক্ষণাত। ৰসৰ গোল্লা মানে ৰসগোল্লা। সোমাব মানে খোৱা, মুখত সোমাই দিয়া। ক্ষীণৰ মানে হ'ল বেয়া চকুৰে চোৱা। ঘোৰ মানে হ'ল তীব্ৰ, বহুত বেয়া। অপমান মানে হ'ল কি, তিৰস্কাৰ কৰা। ঠিক আছে, আৰু যিকেইটা টান টান শব্দ সেইকেইটা লিখি অৰ্থবিলাক উলিয়াই ল'বা। এতিয়া মই তোমালোকক কি কৈছোঁ যে ইয়াৰে যিটো মূল ভাৱটোৰ বিষয়ে অলপ কৈ দিওঁ। লিখি ৰাখিছোঁ, চোৱা বাৰু। পিঠাৰ মেল। কবি অতুল চন্দ্ৰ হাজৰিকা। অকমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, খৰাহি এটাত পিঠাবোৰে বহি কথা পাতি আছিল। কথা পাতি থাকোঁতে চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক বাই বুলি সম্বোধন কৰি ক'লে যে দেশ আৰু দহৰ কথাবিলাক শুনিছনে নাই সুধিলে। চুঙা পিঠাই ক'লে যে ৰসৰ গোল্লা খাব পাই, লাৰু আৰু পিঠাবোৰক ক্ষীণৰ চকুৰে চাব ধৰিছে। গতিকে এইদৰে যদি পিঠা খাব এৰি দিয়ে, তেনেহ'লে মানুহে আমাক পাহৰি যাব, আৰু এইদৰে পাহৰি গ'লে আমাক অপমান কৰা হ'ব। আমি বেছি দিন বাচি থাকিব নোৱাৰিম। এই কথাখিনি শুনি সুতুলি পিঠাই দুখ মনেৰে ক'লে যে এই দেশত পিঠাবোৰ বেছি দিন জীয়াই থাকিব নোৱাৰিব। সুতুলি পিঠাৰ এই
কথা শুনি ফেনী পিঠাই ফেন উলিয়াই ক'লে যে চুঙা পিঠাই কোৱা কথাখিনি সঁচা আৰু ক'লে যে আজিকালি ল'ৰা ছোৱালীবোৰে পিঠাৰ সলনি লুচি বিস্কুট চাহ পানী আদি বেছিকৈ বিচাৰে। এইদৰে হ'লে অকণমানিহঁতে পিঠাবোৰক চিনি নাপাব। এই কথাখিনিকে ইয়াতে কবিতাৰ আকাৰত এনেকৈ লিখি দিছে। এই কথাখিনিকে সুন্দৰভাৱে যদি আমি গদ্য আকাৰত লিখি দিওঁ সেইটোৱে মূল ভাৱটো হৈ যায়। আৰু তোমালোকে মূল ভাৱটো চাবলৈ ভালকৈ পঢ়ি ল'বলৈ ভিডিঅ'টো পজ কৰি ল'বা, ল'লে পঢ়িব পাৰিবা। ঠিক আছে, আজিলৈ ইমানতে দিছোঁ। আমি নেক্সট ভিডিঅ'টোত কি কৰিম যে পাঠৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম। হ'ব, ভালকৈ পঢ়িবা, মূল ভাৱটো জানি লোৱা, তাৰপিছত দেখিবা যিমানবিলাক প্ৰশ্ন আছে সেইবিলাক একেবাৰে সহজ হৈ যাব। ঠিক আছে, এৰিছোঁ, ধন্যবাদ।